বন্ধুসকল, আজি আপোনালোকলৈ লাই শাকৰ লগত ৰন্ধা মাছৰ এখন সুস্বাদু ব্যঞ্জনৰ ৰেচিপি এটা লৈ আহিলোঁ। খাবলৈ সুস্বাদু এই ব্যঞ্জনখন ৰান্ধোতে কি কি সামগ্ৰী লগা হ'ল ইয়াত মই লিখি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ৰান্ধিব পাৰিব। এতিয়া আহকচোন ৰেচিপিটো চাওঁ। কোমলীয়া লাই শাক এমুঠি ল'ব আৰু শাকখিনি ভালদৰে ধুই হাতেৰে ছিঙি ল'ব। তাৰপিছত কেৰাহীখন গৰম কৰি তাতে শাকখিনি দি প্ৰায় 3 মিনিটমান সময়ৰ বাবে সিজিবলৈ দিব। শাকখিনি ভালদৰে তল ওপৰ হোৱাকৈ লৰাই দিয়ক। শাকৰ পৰা ধুনীয়াকৈ পানী ওলাব ধৰিছে আৰু 3 মিনিট সম্পূৰ্ণ হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব আৰু শাকখিনি ঠাণ্ডা হ'বলৈ দিব। লাই শাকখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিৰ জাৰটোত শাকখিনি দি দিব। তাৰপিছত প্ৰায় 1 কাপমান পানী দি দিয়ক। এতিয়া শাকখিনি মিক্সিত ব্লেণ্ড কৰি ভিডিঅ'টোত দেখুৱাৰ দৰে মিহিকৈ পেষ্ট এটা বনাই ল'ব। কেৰাহীখন গৰম কৰি তাতে প্ৰয়োজনমতে তেল দিব আৰু তেলখিনি যেতিয়া ভালদৰে পকিব তেতিয়া নিমখ আৰু হালধি সানি ৰখা মাছৰ টুকুৰাকেইটা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। মাছখিনি ভজা হৈ গৈছে। এতিয়া প্লেট এখনত মাছখিনি কাঢ়ি থ'ব। মাছখিনি নমাই লোৱাৰ পিছত কেৰাহীত নিজৰ প্ৰয়োজনমতে তেল ৰাখিব আৰু সেই তেলতে মেথিগুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব। এতিয়া আদা নহৰু পেষ্টখিনি দি লৰাই দিব। তাৰপিছত দুফালকৈ কাটি ৰখা কেঁচা জলকীয়া আৰু বিলাহীখিনি দি দিব। বিলাহীখিনি ভালদৰে তেলৰ লগত মিলি যোৱাকৈ লৰাই দিব। তাৰপিছত প্ৰয়োজনমতে নিমখ আৰু হালধি দিব। তাৰপিছত প্ৰায় 2 মিনিটমান সময়ৰ বাবে মধ্যমীয়া জুইত বিলাহীখিনি ভাজিব লাগিব। বিলাহীখিনি গলি তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া লাই শাকৰ পেষ্টখিনি কেৰাহীখনত ঢালি দিয়ক। তাৰপিছত ভালদৰে লৰাই প্ৰয়োজনমতে গৰম পানী দি ভালদৰে মিহলাই দিব। মধ্যমীয়া জুইত প্ৰায় 3 মিনিটমান সময়ৰ বাবে আঞ্জাখন ভালদৰে উতলিবলৈ দিব। আঞ্জাখন উতলোতে ঢাকোনৰ ব্যৱহাৰ কৰা হোৱা নাই। ঢাকোনৰ ব্যৱহাৰ নকৰিলে ৰংটো ধুনীয়া সেউজীয়া হৈ থাকিব। আঞ্জাখন বৰ ধুনীয়াকৈ উতলিছে আৰু সেউজীয়া ৰংটো বৰ ধুনীয়াকৈ ওলাই আহিছে। এতিয়া ভাজি থোৱা মাছৰ টুকুৰাকেইটা আঞ্জাখনত দি দিয়ক। তাৰপিছত প্ৰায় 3 পৰা 5 মিনিট সময়ৰ বাবে আঞ্জাখন ভালদৰে উতলিবলৈ দিব। এইবাৰো উতলাওঁতে ঢাকোনৰ ব্যৱহাৰ নকৰিব। লাই শাকৰ লগত ৰন্ধা মাছৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিয়ক। গৰমে গৰমে ভাতৰ লগত লাই শাকৰ লগত ৰন্ধা মাছৰ আঞ্জাৰ জুতি লওক। আশা কৰিছোঁ ভিডিঅ'টোত দেখুৱাৰ দৰে আপোনালোকে এই আঞ্জাখন ৰান্ধি ইয়াৰ জুতি লৈ নিশ্চয় চাব। বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক আৰু কমেণ্ট কৰি উৎসাহিত কৰিলে অতিকৈ সুখী হ'ম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো যদি টিপি দিয়ে তেনেহ'লে আপোনালোকে মোৰ আগন্তুক ৰেচিপিসমূহৰ ন'টিফিকেশ্যনবোৰ লগে লগে পাই যাব। নতুন ৰেচিপি এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।